আপোনালোকে যদি গাহৰি মাংস খাই ভাল পায় যতে ততে গাহৰি মাংস নিকিনিব কিয় কি হল যদি জানিব মন আছে এইটো ভিডিঅ' চাওক আজি ৰাতিপুৱাই ওলালো পিকনিকলৈ বুলি আৰু এইটো মোৰ প্ৰথমটো পিকনিক এইটো সিজনৰ তাৰ পাছতে অলপ আগত গৈ আমি ৰখি মেইন বস্তুটো ল'ব ওলালো মানে গাইস গাহৰি তাৰ পাছতে লোকেল মুৰ্গী লৈ ললে লগতে হাঁহটো লৈছে ভিডিঅ' কৰিব পাহৰি থাকিলো আমি যিটো জেগাত গৈ আছিলো ফাইনেলি সেইটো জেগা পাই গলো গৈ পাই আমি ফাৰ্ষ্ট আলু পিয়াজখিনি কাটি ললো আকৌ ইফালে পিংকুদা আৰু ৰাজুদাই চৌকা খানাত বিজি পিকনিক খাব ক'ত আহিছো আপোনালোকক ক'ব পাহৰি গৈছিলো মায়াঙৰ পবিতৰাতে আহিছো নহৰু পিচিব একো যোগাৰ নানা কাৰণে এইটো যোগাৰ উলিয়াই ললে ফাৰ্ষ্ট লোকেল মুৰ্গীটো বনালে তাৰ পাছতে হাঁহটো বনালে তাৰ পাছতে আহি গ'ল মেইন বস্তুটো মানে গাইজ গাহৰি ইফালে গাহৰিটো ৰাজুদাই বনাই থাকোতে এফালে এখন বেলেগ মেহফিল হৈ আছে সব বস্তু অলৰেডি ৰেডি হৈ গ'ল তাৰ পাছতে সবেই খাবলৈ ওলালো সবেই খাই লৈ জেগাখিনি চাফ চিকুণ কৰি গাড়ীত বস্তুখিনি ভৰাই লৈ ঘৰলৈ উভতি আহিলো আৰু মই যে কৈছিলো ভিডিঅ'টো ফাৰ্ষ্টত য'ৰ পৰা গাহৰি মাংস নিকিনি